हेलो दोस्तों वेलकम बैक टू माय यूट्यूब चैनल और आज आमार ब्लगटी होइसे चाहपातर ऊपर तो ब्लगटी कन्टिन्यू कर যাব और सम्पूर्ण आमी देखाबले चेष्टा करिम এই ब्लगर जरिए तो आमार ब्लगटी सम्पूर्ण चाब और जोने जोने आमार चैनलत नतुनके आइছে चैनलटी सबस्क्राइब कर बेल आइकनटी बजाय দিব तो बोलक आमार भिडिओटी आरम्भ। বন্ধুসকল আমি এতিয়া পাত কালেকশ্যনত আহিছোঁ আৰু আমি পাত কেনেকৈ কালেকশ্যন কৰোঁ সকলোখিনি আপোনালোকক দেখাম কি ধৰণে আমি কালেকশ্যন কৰিব লাগে পাতখিনি কেনেকৈ যতন ল'ব লাগে সকলোখিনি আমি দেখাম আৰু ফেক্টৰী কোনটো ফেক্টৰীত আমি যাম কোনটো ফেক্টৰীত কেনেকৈ পাত পেলাব লাগে কি চিটুৱেশ্যন আছে সকলোখিনি আমি আপোনালোকক এই ব্লগৰ জৰিয়তে দেখাম আপোনালোকে ব্লগটো কন্টিনিউ কৰি যাব আৰু স্কিপ নকৰিব। ये देखो बड़ा हाथी और ये हो गया छोटा हाथी।
বাজেলা রুনু ঝুনু পামের পয়রি এগরি রুনু ঝুনু বাজেলা রুনু ঝুনু পামের পয়রি তোকে দেখি কে কেসন কেসন বন্ধুসকল এইটো হৈছে হাতবল ফেক্টৰী তো চাই লওক নাজানা কেনেকুৱা দেখাইছে ওপৰতো গ্ৰাব আছে এইটো শ্বেৰি হয় চাওক চাওক গাড়ী লাগি আছে আৰু ভিডিঅ'টি আমি ইয়াতে সম্পূৰ্ণ সমাপ্ত দিলোঁ তো ভালে থাকিব সুস্থ থাকিব চাই থাকিব ৰাহুল গোস্বামী ব্লগ চেনেল জয় আই